মৰমৰ বন্ধু বান্ধৱীসকল, একে সমাধানৰ আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম। আগৰ ভিডিঅ'ত আমি আপোনালোকৰ সৈতে অসমীয়া গ্ৰামাৰৰ যিবিলাক ব্যাকৰণ আছিল ইম্পৰ্টেণ্ট সকলোবিলাক আলোচনা কৰিছিলোঁ। আজিৰ ভিডিঅ'ত আপোনালোকক আৰু এখন ইম্পৰ্টেণ্ট বিষয়ত আপোনালোকক জনাবলৈ ওলাইছোঁ, সেয়া হৈছে ৰচনা, যিটো 8 মাৰ্কছৰ থাকে ৰচনা প্ৰতিটো এক্সামতে। চ' এইটো বহুত ইম্পৰ্টেণ্ট হয় আৰু বহুতেই এইটো মিছ কৰি আহে, যিটো মানে বহুতেই বেয়া কথা, কিয়নো এইটো মিছ কৰিলে বহুত মাৰ্ক মিছ হৈ যায়। কিয়নো আমি টোটেল গ্ৰামাৰত যিমান মাৰ্ক থাকে তাৰ আধাতকৈ বেছি ইয়াতে আমি পাওঁ। তো এইটো অলপ মন কৰি লিখিলে, মই বহুত কৰোঁ, অলপ যদি আপোনালোকে লিখিবলৈ পাৰে তেনেহ'লে 5-6টো কমন আপোনালোকে পাবই। চ' কি আহিব পাৰে এটা আইডিয়া আমি ওলাইছোঁ পূৰ্বৰ অভিজ্ঞতাৰ পৰা। প্ৰথমটো হৈছে ইণ্টাৰনেট। এইটো বহুত ইম্পৰ্টেণ্ট হয়। আৰম্ভণি, ইণ্টাৰনেটৰ আৰম্ভণি দিব লাগিব, 2 মাৰ্কছত থাকিব। দ্বিতীয়টো হৈছে উপকাৰিতা, এইটো 2 মাৰ্কছত থাকিব। মানে আমাৰ এটা মিষ্টেক কি হয়, আমি ভাবোঁ যে ৰচনা মানে বহুত ডাঙৰ হ'ব, এটা 3-4 পৃষ্ঠাৰ মানৰ হ'ব, সেনেকুৱা নহয়। যিবিলাক আমাৰ পইণ্টবিলাক দি থাকিব, এইবিলাক পইণ্টত 2 মাৰ্কছ কৰি থাকিব। তেনেহ'লে আপুনি এটা 2 মাৰ্কছৰ কুৱেশ্যনত কিমান লিখিব? খুব সম্ভৱতঃ 6 লাইন। 6 লাইনটো বহুত বেছি হৈ যায়, খুব সম্ভৱতঃ 4 লাইনহে লিখিব। তো এনেকৈ যদি 4-5 লাইনকৈ আপুনি লিখে, তেনেহ'লে ইয়াত 4 লাইন, উপকাৰিতা 4 লাইন, কুপ্ৰভাৱত 4 লাইন, সামৰণিত 4 লাইন, টোটেল আপোনালোকে এই 16 লাইন লিখিলে আপোনালোকে 8 মাৰ্কছটো গেইন কৰিব পাৰিব। যদিও ঠিক ঠাক আপোনালোকে লিখি আহে, ভুলভাল নেলিখি আহে, তেনেহ'লে আপোনালোকে 8 মাৰ্কছ গেইন কৰিব পাৰিব। তো এই স্ক্ৰিপ্ট ছিষ্টেমটো আপোনালোকে অৱলম্বন কৰি লিখিব। আশা কৰোঁ আপোনালোকে ধুনীয়া ৰিজাল্ট কৰিব, আৰু যিবিলাক ভুৱা তথ্য থাকে, ভ্ৰম থাকে, সেইবিলাক আপোনালোকে ৰিজেক্ট কৰক। দ্বিতীয়টো দিছে দৈনন্দিন জীৱনত বিজ্ঞানৰ প্ৰভাৱ। আৰু এটা ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো, এইবাৰ মানে অহাৰ 100% চান্স আছে। দৈনন্দিন জীৱনত বিজ্ঞানৰ প্ৰভাৱ, ইয়াৰো আৰম্ভণি, দৈনন্দিন জীৱনত বিজ্ঞানৰ ক্ষতিকাৰক দিশ, সামৰণি, এনেকৈ আপোনালোকে এইবিলাক লিখিবা। এইবিলাক লিখাই থাকিব ব্ৰেকেটৰ যিবিলাক, এইবিলাক জাষ্ট তোমালোকৰ অলপ বুজিব লাগিব। দৈনন্দিন জীৱনত বিজ্ঞানৰ প্ৰভাৱ সকলোৱে জানে, দৈনন্দিন জীৱনত বিজ্ঞান অবিহনে দৈনন্দিন জীৱন কেনেকৈ চলিব, দৈনন্দিন জীৱন মোষ্ট ইম্পৰ্টেণ্ট হয়। চ' সেইকাৰণে ইমানো কঠিন নহয়, অলপ যদি ষ্টাডি কৰি যায় আপোনালোকে ভাল স্ক'ৰ গেইন কৰিব পাৰিব। আৰু এই মাৰ্কছবিলাক কোনেও নেচায়, সেইকাৰণে অসমীয়া পৰীক্ষাত বহুতৰে বেয়া হয়। চ' অসমীয়া নিচিনা ইমান সহজ পৰীক্ষা মই বোধ কৰোঁ নাই। মই এনেকুৱা প্ৰচেছত পঢ়ি ভাল স্ক'ৰ গেইন কৰিবলৈ সক্ষম হৈছিলোঁ, যদিও কিবা কাৰণবশতঃ মই লেটাৰ মাৰ্কটো পোৱা নাছিলোঁ। কিন্তু আপোনালোকে চেষ্টা কৰক, লেটাৰ মাৰ্ক অভিয়াছলি পাব। নম্বৰ 3টোত দিয়া হৈছে যিটো তোমাৰ প্ৰিয় সাহিত্যিক, এইটো আমি এটা 50% আইডিয়া দিছোঁ, কিয়নো আমাৰ এটা ছিষ্টেম আছে। মানে HS 2023 যিটো HS ছেকেণ্ড ইয়েৰৰ ফাইনেল এক্সামত যিটো কুৱেশ্যন আহে, সেইটো মেট্ৰিকত অহাৰ চান্সটো কম হৈ থাকে। সেইকাৰণে 50% দিছোঁ। তথাপি এইটো ভেৰি ইম্পৰ্টেণ্ট হয়। তোমাৰ প্ৰিয় সাহিত্যিক, যিকোনো এটা সাহিত্যিকৰ বিষয়ে আপোনালোকে অলপ জানি ল'লে, সেইটো লিখি দিলে। যেনেকৈ আৰম্ভণি 2 মাৰ্কছ, সাহিত্যিকৰ অৱদান 2 মাৰ্কছ, ভাল পোৱাৰ কাৰণ, কিয় ভাল পোৱা, সামৰণি, আপোনাৰ যিটো আটাইতকৈ ভাল যি কবিৰ নাম, সেই কবিৰ বিষয়ে অলপ জানিলেই আপোনালোকে এইটো লিখিব পাৰিব অনায়াসে। চ' আমাৰ পৰৱৰ্তী যিটো কুৱেশ্যন, 4ৰ্থ নম্বৰ আমি এটা আইডিয়া কৰিছোঁ, সেয়া হৈছে অসমৰ জ্বলন্ত সমস্যা, যিটো এনেকৈ আহিব পাৰে অসমৰ বানপানী। চ' এই কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট হয়, এইটো প্ৰায়শই আহিবলৈ দেখা যায়, কিয়নো অসমত বানপানীৰ সমস্যা প্ৰচুৰ, আপোনালোকে জানে। তো এইটো আপোনালোকে অলপ চাব। আৰম্ভণি, বানপানীৰ কাৰণ, উপকাৰিতা, সামৰণি, উপকাৰিতাৰ লগত উপকাৰিতা আপোনালোকে এড কৰি ল'ব, যিবিলাক আপোনালোকে জানে। অৰ্থাৎ হোল বিষয়টো আপোনালোকক জানিব লাগিব, তাৰপিছত লিখিলে আপোনালোকে আশা কৰোঁ এই আমাৰ যি ৰচনা আছে, ৰচনাৰ 8 মাৰ্কছ আপোনালোকে গেইন কৰিবলৈ সক্ষম হ'ব। ইয়াত এটা স্ক্ৰীনশ্বট মাৰি লওক আপোনালোকে। চ' আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ উপকৃত হৈছে ভিডিঅ'টোৰ দ্বাৰা। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, আৰু এনেকৈ এডুকেশ্যনেল ভিডিঅ' পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থাকক। আমি বিজ্ঞানৰ বাবেও কিবা ইম্পৰ্টেণ্ট কুৱেশ্যন দিবলৈ যত্ন কৰিম। ধন্যবাদ।